hey guys, welcome back to my YouTube channel again. So guys, এতিয়া মই আছো চালুকবাৰী তো ঘৰত যাইছো, ঘৰত যাওঁ তোকে অলপ ব্লগ বনাই দিম বুলি ভাবছো, তাকে ব্লগ বনাইছো। এইটো ব্লগ আহিব এতিয়া নিদিওঁ, কেইদিনমান পিছত দিম মানে। চ' এইটো এইটো ব্লগৰ পিছত দিম এইটো ব্লগ। চ' এতিয়া ভিতৰে যাইছোঁ, টাউনৰ মাজে টাউনৰ নহয়, এইটো ঘৰৰ মাজে চ' কেমেৰা কোৱালিটি কেনে হৈছে আৰু এতিয়া আৰু গধূলি টাইম আৰু চাউণ্ড কোৱালিটিটো কেনে হৈছে আৰু মানে মই ঢাকনাখন খুলি ৰাখিছোঁ, তাৰ কাৰণে ক'ব নোৱাৰিম কেনে হৈছে কেনে হোৱা নাই। মানে ভাল হ'ব লাগে চাউণ্ড কোৱালিটিটো, লাহে গৈছোঁ মানে স্পীডত গ'লেহে বতাহ সোমাৰ ফলত বেয়া হয় চাউণ্ডটো না ঠকালোঁ। একদম পাৰে টাউনৰ মানে তামাম ৰাস্তা আছে, এইফালে দি যাম এতিয়া। এইখন গাড়ী চেৰাও বুলি বাৰু, কিন্তু নেচেৰাও কাৰণ বেচেৰা বেয়া লাগে আৰু ৰাস্তাটো বহুত সৰু হয়, তাৰ কাৰণে আৰু কি গাড়ী চেৰাম এইখিনিতে। চ' গাইছ, আগৰ ব্লগখিনি কেনেকুৱা লাগিছে অলপ কমেণ্টত জনাব। মানে বেছিভাগ কমেণ্টেই নকৰে, ভিডিঅ' চাই কমেণ্ট নকৰে, লাইক নকৰে, চেনেলটো ছাবস্ক্ৰাইব নকৰে। চেনেলগিলা ছাবস্ক্ৰাইব কৰিলে ভাল লাগে, কমেণ্ট কৰিলে ভাল লাগে, লাইক কৰিলেও ভাল লাগে। চ' তাৰ কাৰণে কমেণ্ট লাইক চব কৰিব, আমি তাৰ কাৰণে সুখী বুলি ক'ব লাগিব। চুপ চাপ যাই থাকিম গাইছ, চুপ চাপ। এদিকে মই সদায় আহোঁ গাইছ, এদিকে মানে মই সদায় ৰাতিপুৱা আহোঁ জিম কৰিবলৈ, অলপ বডি চডি বনাম, পেট চেট কমাম। দুৰ্গা পূজাৰ আগলৈকে কমাম বুলি ভাবিছিলোঁ, এতিয়ালৈকে ভালকৈ কমা নাই মানে। চ' তামাম চল মানে গাইছ, যি বাঢ়িলে কমে নামনি ননেবা, কমাৰ নামে নলয় আৰু। চ' এইফালে আছে ষ্টেচন। এনেকৈ কাটি যাওঁ, তামাম লাগে মানে গাইছ।
Hei. Lihat deh.